মানে কি হলে কে আমার আল্লাহ করলি রয় 2 দিন ধরিছি ঘৰৰ গাই ডাঙৰি জৰা নাই তই বিশাল লৈছা না কোনবা দিনাখনে খবৰ তো নাই এ তোৰ ভিতৰত যে কি হুমে থাকা নাই যে কি মন ভগদাল আছে তোৰ ঘৰৰ অলপ কাম চাম চকু দিবি দেউতাৰে তোক আকলাই কিয় মাৰা দেউতাৰে তুই কিমান কষ্ট কৰে হাকনি তই দেখা নাপা অলপমান দেউতাৰৰ সহায় কৰি দিবা নৰা মাই তই বোকা দে ন ঘৰত অলপ শান্তিত থাকিব নেৰা ন কোৰ কমৰ তাতে বনাইছিলে তোৰ জিবেহান মই তো নাইৰে এখন কি দিছা না ফকনা মাৰি তোৰ ভাঙি মাইৰে কিংকে ব্যৱহাৰ কৰিব লাগে হাকনি নাজনা তই ইটাংকে বহি দিবা নাকে মোবাইলতে তুমি ৰিকপানকে উঠি যা বাড়িতে খৰি গেটলা আছে গেটলা ভালকে আৰু হেমেন্থৰ বাড়িত গৰু গেটা আছে না নাই পাছাই গে যা বহি দিবা নাকে উঠ মই মালা খৰি চৰি ফালিব নোৱাৰো আৰু এইটো গাড়ী মই খৰি ফালিব পাৰো নেকি আৰু ৰ'দত যদি খৰি ফালি ৰাখো শুকাই যাম তোনে মই ভাত পানী বাদ দি যদি এনি টাইম মোবাইলটো সোমাই থাকা লুখিতে পিনে কি হবি এনাইতো শুকাই চাই দে তো আকৌ নাইয়ে উঠি যায় এতিয়া গৰুটো চাই গে যা গৰুটো মই কোনো উঠি যাব জানো এইটো সম্ভৱে নহয় কৈছি শুনি চাচোন পুৱা উঠলিকে গাখীৰ গিলাচ লাগে গধূলি হলে গাখীৰ দে চাহকাপ লাগে লাল চাহ দিলি কিন্তু মুখখন হাকতে দে এতিয়া গৰুৰ কথা কোনে কৈছি যদি গধূলাক লাগি গৰু ঘৰ আহি নাপে নহয় তইও গৰু খাই শুনছা না ইমান বকি থাকে না তুই যাও